নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভালে। আজি 34 সাইজৰ এটা ব্লাউজ কাটি সিলাই কৰিব লৈছোঁ। ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখাওঁ। এয়া দেখিছে মই 1 মিটাৰ ব্লাউজৰ কাপোৰ লৈছোঁ। ব্লাউজৰ কাপোৰটোৰ মাজত এনেদৰে ফলছৰ কাপোৰটো ৰাখি দিছোঁ। ফলছৰ কাপোৰটো ব্লাউজৰ কাপোৰৰ মাজত এনেদৰে ৰাখি কাটিলে মানে একেবাৰতে হৈ যায়। মানে ব্লাউজৰ কাপোৰ আৰু ফলছৰ কাপোৰ একেবাৰতে কটা হয়, নহলে ভাগ ভাগকে কাটি থাকিব লাগে। এতিয়া ফলছৰ কাপোৰটো ব্লাউজৰ কাপোৰৰ মাজত এনেদৰে ভৰাই মই এতিয়া ওপৰত পেপাৰৰ সহায়ত ব্লাউজবিলাক কাটিং কৰিম। ব্লাউজৰ পাৰ্টবোৰ আগৰ ভিডিঅ'ত দেখাইছোঁ যে মই ব্লাউজবোৰ কাটিং কৰিবলৈ হ'লে এনেদৰে পেপাৰৰ সহায়ত কৰোঁ। খুবেই সহজ হয়, মেজাৰমেণ্ট লৈ থাকিব লগাও প্ৰয়োজন নহয়। মই এই পেপাৰখিনি মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, অৰ্ডাৰ কৰি ল'ব পাৰে। এনেদৰে খুবেই সহজ হয় ব্লাউজ এটা কাটি সিলাই কৰিবৰ কাৰণে। এয়া দেখিছে মই 34 সাইজৰ পেপাৰখিনি ওপৰত ৰাখি পিনি এতিয়া ব্লাউজৰ কাপোৰটো কাটি যাম। গোটেই পেপাৰখিনি কাপোৰৰ ওপৰত ৰাখি মই চক পেঞ্চিলেৰে চিন দি লৈছিলোঁ। এতিয়া চিনৰ জোখাত গোটেইখিনি কাটি লৈছোঁ। পেপাৰখিনিৰ সহায়ত গোটেই ব্লাউজৰ কাপোৰখিনি কাটি ৰেডি কৰিলোঁ, কিন্তু বেক চাইডৰ এইটো মই পেপাৰৰ সহায়ত কটা নাই। মেজাৰমেণ্ট লৈছোঁ, যিহেতু কিছুমানে দকে কাটে যে পিঠিটো, সেইবাবে মই মেজাৰমেণ্টৰ সহায়ত জোখ লৈ পিনি কাটি লৈছোঁ। এয়া দেখা পাইছে আপোনালোকে। গোটেই পাৰ্টখিনি কাটি হৈ গ'ল। এতিয়া ফলছৰ কাপোৰৰ লগত মই ব্লাউজৰ কাপোৰটো চিলাই ল'ম। ফ্ৰণ্ট সাইড বেক সাইড গোটেই পাৰ্টকেইটা ফলছৰ কাপোৰৰ লগত চিলাই ৰেডি কৰি লোৱা হৈ গ'ল। ফ্ৰণ্টৰ সাইডৰ এই পাৰ্টটো যে ফলছৰ কাপোৰটো চিলাই দুইটা জইন কৰি ল'লোঁ। এতিয়া মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে মাজে মাজে ভাগ কৰি ল'ম আৰু এনেদৰে চিন দি ল'ম আৰু সোঁফালে আধা ইঞ্চি আৰু বাওঁফালে আধা ইঞ্চি এনেদৰে চিন দি পিনি চিলাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় বুজি পাব। ভিডিঅ'টোত দেখুৱাৰ দৰে দুইটা সাইড চিলাই কৰি লোৱা হৈ গ'ল। এতিয়া ওপৰৰ সাইডেও আৰু এটা চিলনি মাৰি দিম। ফ্ৰণ্টৰ সাইডৰ গোটেই পাৰ্টখিনি ইটোৱে সিটোৰ লগত জইন কৰি ল'ম। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব দেই, নহ'লে মাজতে কাটি চালে একো বুজি নাপাব। দুইটা পাৰ্ট জইন কৰি লোৱা হৈ গ'ল। এতিয়া ওপৰৰ সাইডেও এটা চিলনি কৰি দিম। দুইটা পাৰ্ট জইন কৰি লোৱা হৈ গ'ল। এতিয়া মই তলৰ সাইডৰ কাপোৰটো জইন কৰি ল'ম। তলৰ কাপোৰটো জইন কৰি লোৱা হৈ গৈছে। ওপৰৰ সাইডে ওচৰা ওচৰিকৈ দুটা চিলনি কৰি দিম। ভিডিঅ'টোত আপোনালোকে দেখা পাব নিশ্চয়। এয়া এটা চিলাই কৰি লোৱা হৈ গৈছে। আকৌ মই আৰু এটা ওচৰতে চিলাই কৰি দিম। ফ্ৰণ্টৰ সাইডৰ পাৰ্টবিলাক ইটোৱে সিটোৰ লগত জইন কৰি লোৱা হৈ গ'ল। এতিয়া হুক লগাবৰ কাৰণে এক্সট্ৰাকৈ কাপোৰ জইন কৰি চিলাই ল'ম। ভিডিঅ'টোত দেখুৱাৰ দৰে দেখিছে মই হুক লগাবৰ কাৰণে কাপোৰটো কেনেদৰে কুচাই চিলাইছোঁ।
ইয়াতো মই দুটা সিলাই কৰি দিছো ফ্ৰণ্টৰ সাইডৰ দুইটা ব্লাউজৰ কাপোৰে সিলাই ৰেডি কৰি লোৱা হৈ গল এতিয়া বেক সাইডৰ কাৰণে সিলাই কৰিম বেক সাইডৰ ব্লাউজৰ পাৰ্টৰ লগত ফলছ কাপোৰটো সিলাই ৰেডি কৰি লোৱা হৈ গৈছিল প্ৰথম ভিডিও দেখুৱাইছিলো আৰু এতিয়া ভিডিও দেখুৱাৰ দৰে তলৰ সাইডলে এনেদৰে ফিল লগাই লম লগাই পিনি ভিডিওত যিদৰে দেখুৱাইছো কুচাই সিলাই দিম এইখিনতে এটা ৰিকুৱেষ্ট কৰিলো ভিডিওটো চাই যদি ভাল লাগে লাইক কমেন্ট কৰিব আৰু চেনেলটো নতুন হয় যদি চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব দে তল সাইডৰ ফিলটোৰ সিলাই কৰি লোৱা হৈ গল এতিয়া ওপৰৰ ফালেও দুটা সিলাই কৰি দিম এয়া দেখিছে বেক পাৰ্টটো ৰেডি হৈ গল এতিয়া ডিঙিৰ কামখিনি আৰু ফ্ৰণ্ট সাইডৰ লগত জয়েন কৰা কামখিনি আছে এতিয়া ফ্ৰণ্টৰ সাইড আৰু বেক সাইড দুইটা জয়েন কৰি লৈছো বাহুগিটা দুইটা পাৰ্ট জয়েন কৰি লোৱা হৈ গল বাকি থাকিল হাতৰ কাম আৰু ডিঙিত লগোৱা ফিলৰ কামখিনি প্ৰথমতে মই এতিয়া হাতটো জয়েন কৰি লম হাতটো মাজতে দুভাগ কৰি লৈছো কৰি পিনি ব্লাউজৰ ফ্ৰণ্ট সাইড আৰু বেক সাইড জয়েন কৰা সিলাই কৰা মাজতে এনেদৰে ৰাখি দিম ৰাখি পিনি সিলাই কৰি যাম ভিডিওটো চাই থাকক হাতৰ কাপোৰটো জয়েন কৰি লোৱা হৈ গল এতিয়া হাতৰ কাপোৰৰ আগডখৰ সিলাই কৰি লম মই প্ৰথমতে সিলাই কৰি লবলৈ পাহৰিলো প্ৰথমতে সিলাই কৰি ললে সুবিধা হয় কিন্তু থাকি গল এতিয়া হেতু বাবে ভিডিও দেখুৱাৰ দৰে মই কুচাই সিলাই লৈছো ব্লাউজটোৰ সিলাই কৰা গুটেখিনি কাম ফিনিশিং হৈছে খালি জয়েন কৰিব লগা আছে এতিয়া জয়েন কৰি লম দুটা সাইড এয়া দেখিছে ব্লাউজৰ ফ্ৰণ্ট আৰু বেক সাইড দুইটা পাৰ্ট জয়েন কৰি লোৱা হৈ গল বাকি থাকিল ডিঙিৰ কামখিনি তাৰ বাবে মই জুখত ফলছ কাটি লৈছো আৰু ভিডিও দেখুৱাৰ দৰে সিলাই গৈছো ফ্ৰণ্টৰ পৰা বেক সাইডৰলে দেখিছে ফিলৰ ফলছৰ কাপোৰ লগাই ৰেডি হৈ গল এতিয়া কুচাই সিলাই দিম ফাইনালি মোৰ ব্লাউজটো সিলাই ৰেডি কৰা হৈ গল আজি ভিডিওটো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন ভিডিও লগ পাম এয়া দেখিছে এইটো হল ব্লাউজৰ ফ্ৰণ্ট সাইডটো আৰু এইটো হল বেক সাইডটো আজিলৈ আহো বাই